Hello everyone, welcome back to my YouTube channel. এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু এতিয়া আমি গৈ আছো মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ। কিন্তু মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ আজি আমি বেলেগ এটা ৰাস্তা দি গৈ আছো। সেইটো হৈছে মায়ং হৈ আমি গৈ আছো। গতিকে বলক আমাৰ যাত্ৰা আমি আৰম্ভ কৰোঁ। মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ আমি দুটা ৰাস্তা দি যাব পাৰোঁ। এটা হৈছে জাগিৰোড হৈ আৰু আনটো হৈছে মায়ং হৈ। গতিকে আজি আমি মায়ং হৈ যাব ওলাইছোঁ কাৰণ মায়ংখন সকলোৱে জানে যাদু মন্ত্ৰৰ নগৰী বুলি কোৱা হয়। গতিকে ভাবিলোঁ সেইপিনে দিয়ে যাওঁ আৰু আপোনালোককো দেখুৱাওঁ। মৰিগাঁৱৰ পৰা জাগিৰোডলৈ গৈ থকা ৰাস্তাতে আমি এইখন বিল পাওঁ। ইয়াৰ নাম হৈছে চাৰণ বিল। এইখন মৰিগাঁৱৰ এখন ঐতিহাসিক বিল। ইয়াৰ দৃশ্য বহুত ধুনীয়া। আমি সদায় যেতিয়াই টাইম পাওঁ তেতিয়াই ইয়ালৈ আহোঁ আৰু ইয়াৰ দৃশ্য উপভোগ কৰোঁ। আৰু এয়া আমি পাইছোঁহি ঔজাৰী এই ৰাস্তাটো দিও আমি যাব পাৰোঁ মায়ঙলৈ আৰু আন এটা ৰাস্তা আছে সেই ৰাস্তাটো দিও যাব পাৰোঁ। ঔজাৰী ৰাস্তাটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, গতিকে আমি সেই ৰাস্তাটো দি নাযাওঁ। আমি আগৰ আৰু এটা ৰাস্তা আছে সেই ৰাস্তাটো দি যাম। অসমত যেতিয়া নেশ্যনেল গেমছ হৈছিল তেতিয়া বহুতকেইটা ৱাটাৰ স্পৰ্টছ এই চাৰণ বিলখনতো পাতিছিলে। এইখন হৈছে বঘৰা পাহাৰ। এই পাহাৰৰ মাজেদি আমি যাব লাগিব। কালি মৰিগাঁৱত বৰষুণ হৈছিলে, গতিকে আজি চাগে কুঁৱলী, সেইটো কাৰণে ইয়াত দেখা পোৱা গৈছে। আমি পালোহি ভকত গাঁও আৰু ইয়াৰ পৰা যদি আমি চিধা গুচি যাওঁ তেতিয়াহ'লে আমি জাগিৰোড পাম আৰু জাগিৰোডৰ পৰা হাইৱেত উঠি গুৱাহাটী যাব পাৰোঁ আৰু এইফালেদিও এইটো ৰাস্তা দিও আমি মায়ঙলৈ যাব পাৰোঁ। আৰু মই যে দেখুৱাইছিলোঁ ঔজাৰীৰ পৰাও এটা ৰাস্তা দি আমি মায়ঙলৈ যাব পাৰোঁ। সেই ৰাস্তাটোতে যদি আহিলোঁ হয় তেনেহ'লে এই ৰাস্তাটোতে আমি লগ হ'লোঁ হয়। মই সেই পইণ্টটো দেখাই দিছোঁ। এইটোৱে হৈছে পইণ্ট। ঔজাৰীৰ পৰা আহি এই ৰাস্তাটো এইখিনিতে আমি জইন কৰোঁ। তাও কিমান ধুনীয়া দৃশ্য। গোটেইখিনি কুঁৱলীয়ে ভৰি আছে। এনেকুৱা লাগিছে আমি চেৰাপুঞ্জীত গৈ আছোঁ এতিয়া। আৰু এয়া আহি আমি পালোহি ঝাৰগাঁও বজাৰৰ মাজেদি আমি গৈ আছোঁ। এতিয়া বহুত সোনকাল হৈ আছে, গতিকে ভালকৈ দোকানবোৰ খোলা নাই। এখন দুখন এনেদৰেই দোকানবোৰ খুলিছে এতিয়া। আৰু আমি মায়ং পালোহি। আমি সকলোৱে জানো মায়ংখনক যাদু মন্ত্ৰৰ নগৰী বুলি কোৱা হয়। আৰু এইফালে চিধা গুচি গ'লে পবিতৰা অভয়াৰণ্যলৈ যোৱা হয়, কিন্তু আমি চন্দ্ৰপুৰ দিশে যাম, গতিকে এই ৰাস্তাটো দি আমি যাব লাগিব। আৰু এয়া হৈছে মায়ং পুলিচ ষ্টেচন। বহুতে হয়তো নাজানে মৰিগাঁওখন সৰু ঠাই, কিন্তু ইয়াত সকলো ধৰণৰ বস্তুৱে আছে। পাহাৰ, নদ নদী, বিল,
পৃথিৱীৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ পবিতৰা অভয়াৰণ্যখনো ইয়াতে আছে। জোনবিল মেলা, য'ত আজিও মানুহে পইচা দি নহয় বিনিময় প্ৰথাৰে বস্তু আদান প্ৰদান কৰে, সেইখন মৰিগাঁৱতেই হয়। মৰিগাঁওখনত সকলো ধৰণৰ বস্তুৱে আছে, কিন্তু এতিয়াও বহু পৰিমাণে ইয়াৰ প্ৰমোশ্যন আৰু ডেভেলপমেণ্টৰ প্ৰয়োজন। ইয়াৰ পালোহি চন্দ্ৰপুৰ পুলিচ ষ্টেচন। ভাবিলোঁ ইয়াতে অলপ সময় ৰখি ইয়াৰ নেচাৰেল বিউটিটো অলপ উপভোগ কৰি যাওঁ, কাৰণ ইয়াৰ ওপৰৰ পৰাই ৰেল লাইনটো দেখা পোৱা যায়, গতিকে ইয়াৰ পৰা চাই ভাল লাগে। আগত গৈ পানীখাইটি নামৰ জেগাখিনিত আমি এই ৰেল লাইনটোৱে ক্ৰছ কৰিব লাগিব। আৰু এয়া আমি পালোহি পানীখাইটি, আৰু সেইটোৱে হৈছে ৰেল লাইন, কিন্তু আমি এতিয়া ক্ৰছ কৰিম। আৰু এনেদৰেই আমি আহি নাৰেংগী পালোহি, অৰ্থাৎ গুৱাহাটী পালোহি। আজিৰ ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। That's it for today. Thanks for your time.